এয়া আমাৰ বাইদেউ ওলাই অহা নাই আজি বাৰ্থডে পাৰ্টিলৈ যাবলৈ হ'লনে নাই ওলাই দেৰি হৈছে এইটো 3 নম্বৰ মানৰ ড্ৰেছ এটা উলিয়াইছে পিন্ধিছে আমাৰতো চিধা চিধি ঠাণ্ডা যোনটো ওলাই আছে সেইটোৱে নহ'লে চবতকৈ ওপৰত যিটো আছে সেইটো মই ৰেডি এইযোৰ ডাইৰেক্ট সোমোৱাই দি এযোৰ পিন্ধো নে এইটোৰ ভিতৰত সোমাই থকা জোতাযোৰ পিন্ধো মানুহৰ ঘৰততো বাহিৰত খুলি থৈয়ে যাব লাগিব চেণ্ডেল ভিতৰলৈতো নিব নোৱাৰি কেনেকৈ জানিব মই কোনযোৰ পিন্ধি আহিছোঁ গতিকে তেন এই যে ভাল হ'ব নমস্কাৰ এটা আকৌ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ জানদাৰ জন্মদিন আমি জন্মদিন খাবলৈ গৈছোঁ জানদা মানে মোৰ জেঠাই ল'ৰা ইয়াতে থাকে ইয়াত মানে লখৰা কাৰণ কি বুলি কয় খাওকুচি তিনিআলিত থাকে সেইদিনাখন সি শনিবাৰে কিবা প্ৰাইজ পাইছে মই তাক কৈছে তই পাৰ্টি দিব লাগিব সি কৈছে হাঁহ খাম মই বোলো ঠিক আছে তাৰপিছতে সি দুদিনমানৰ পিছত বৌয়ে ফোন কৰি কৈছে পাৰ্টিটো আৰু নেক্সট শনিবাৰে হ'ব মই বোলো অঁ হ'ব নেক্সট ছেটাৰডে মানে এইটো ছেটাৰডে ই সেইটো পাৰ্টি বাৰ্থডে পাৰ্টিটোৰ লগত মিলাই দিছে নহ'ব তাৰ আৰু এটা পাৰ্টি পেণ্ডিঙেই থাকিব আজি ধৰিবা হা আজি ধৰিবা একদম পুৰা ধৰিবা মই সেইদিনাখন জেঠাইক লগাই দিছোঁ সি আজি আমি অতি ঠিনা ধুনীয়াকৈ পিছত বহি আছোঁ চাহ বনাই আছে চাহ দিব উঠি যোৱা নাই অকণমান পিছত উঠি যাম বাৰু ঐ দেখোন এডাল চাহ মই বস্তু এটা দেখ হাতী মম আমাৰ বৌজনী অকণমানি বৌ সেইটো কাৰণে মই বৌ বুলি নেমাতো তথাপিতো বৌ বুলি কৈছোঁ আজি চবৰ আগত বাৰ্থডে কেক আমি কাটিবলৈ নাপালোহি আমি বাৰ্থডে কেক খাবলৈহে পাইছোঁহি এইটো কালি ৰাতিয়ে কটা নেকি চাগে চেৰিটো লৈ গ'লেই এই চেৰিটো খাই পেলালে নি পেলাই মোক দিয়ক মোৰ ভাগৰ চেৰি মোক দিয়ক যা কিনি আহা আমি চাম এক নহ'লেও মানে 50 মানে তুমি থৈ দিয়া আৰু ইটো তুমি এক্সেলটো পিন্ধি চাই ল'বা এপাক যাব লাগিব এইটো একদিন এইটো সতে পিন্ধো নেকি টিকেটটো ভিতৰলৈ ভাল বগা কাৰণে নোৱাৰি এইটো ক'লা হৈ যাব ন ফটো তো এক্সেল পাবি তো এক্সেল লৈ আহিবি ফোন কৰি আছো এই মাগুৰ মাছ বনাইছিল বুলি কৈছে মাগুৰ মাছটো মই নোখোৱা কিমান বছৰ হ'ল মাগুৰ মাছ ক'ত পালে দিনত শ'ল মাছ আনিছিল এই কৈছে যে এইটো চাইনাপতি হয়নে তাৰপৰা বেপাৰীটোৱে শুনিছে তাৰপিছত মই বোলো এইটো এইফালে কমন খা তাৰপিছত বেপাৰীটোৱে ই গৈ কৈছে এইটো কি মাছ তাৰপৰা সিও কৈ দিছে বোলে এইটো এই চাইনাপতি মুখখন অকণমান এনেকুৱা গোটা মাছ এইটো হ'ল কমন কাপ যিটো বগা আৰু চেপেটা পুৰা একদম চেপেটা এনেকুৱা আৰু যিটো পুঠি আৰু পুঠিটোকে তুমি অকণমান ডাঙৰ পেটটো ডাঙৰ হৈ আছে যদি সেইটোৱে কমন কাপ এই অৱস্থা চাওক সেইটাত জোল অলপ আছে ক্ষীৰো আছে
এইকেইটা ঠাণ্ডাই খাম বুলি কৈছিলে মোক সেই পিঠা চকাইটা দায়িত্ব দিছিলে কোনকেইটা সেই গীতা নেকি তাত 3টামান মানুহ ভাল আছে বেছি নাই নাই কিমান ল'লে আধা মান হ'ব ফুৰু হেই নাপায় কৃষ্ণ তাত যা সুবিধাটো কিমান থাকিলে লগত এইকেইটা লৈ ইয়াত নিদিবি প্ৰথম পালোৱা নিচিনা নেমু অলপ দিওঁ খাই নিদিলে আজি কিয় জেগা ল'ব নি এনে জেগা ল'ব নাপায় এহেঁতি তহঁতি কিমান খাইছ জুখিবলৈ সোণাৰীয়ে যে জুখে যে অকণমানি গ্লাছৰ ভিতৰত থকাটো সেইটো লাগিব আৰু আমি কিমান খাইছো জুখিবলৈ মেলত ৰাজেন গোৱা মেলত যিখন চুইট খাই পেলাই আমি যামগৈ মই খোৱা নাই এহে খাইছে ল খাই পেলাই কি হৈছে ঐ কৈ বাই বাই গুড নাইট বৌ বাই বাই ছোৱালী ক'ত গ'লি চাবি অ' বাই বাই বুলি কৈ পেলাই ল নধৰিবি সেইফালে